আমাৰ বাইলুঙকো লৈ আহিব লাগিছিল ন বাইলুঙক মৰম লাগে জানো সেইজনী বাইলুং হ'বলৈ মানুহ বাইলুং মানুহত পৰে জানো নপৰে তাই হৈছে ইমাৰ্জেঞ্চি বস্তু তাইক বনাইছিল হাতী ভুলতে ইমাৰ্জেঞ্চি তাইক মানুহ বনাই দিলে বাইলুঙক কেনেকুৱা লাগে কওকচোন এই আগদিনাখনে মাৰি পেলাই ফ্ৰিজত থৈ দিয়া আটা যে টোপোলাটো নিচিনা নালাগে বাইলুঙৰ যে মই গিৰিয়েক হৈছিলোঁ আপোনালোকে দেখিছিলে নাই ভাল লাগিছেনে আইও মৰমটো কমাই কৈও ভুকুটো বেছি দিয়ে সেইজনী মানে মৰম কমাই চলে ঢকা ভুকু বেছি চলে তাই মোৰ কাজিয়াবিলাক দেখিছে মই যে কওঁ হাতী এজনী আকৌ তাই সন্দেহ কৰিলে যে মই কওঁ মই তই বানপানী উঠি অহা মাছ তই বানপানী উঠি অহা মাছ তাৰ পুখুৰীটো সোমাইছ বদমাইছ হজম দাদা তাইৰ লগতে মই গানটো গাইছিলোঁ যে তাই যে মোক ছোৱালী চাবলৈ নিদিয়ে তাই কৈ নাচাবি মই বোলো চামেই তাই কৈ নাচাবি মই বোলো চামেই তাই কৈ নাচাবি মই বোলো চামেই মই চামেই মই চামেই মই চামেই মই চামেই ফুচফাচ আকৌ ইটো যে বনাইছিলোঁ খুব পপুলাৰ মানে গান এটা আছিল যে পুষ্পাৰ মনত আছে আণ্টা মা মামা আণ্টা মা মামা দাদা মনত আছে নাই সেইটো আকৌ মই যে বনাইছিলোঁ সঁচাকৈ মোৰ মামা পুতুল মামা মোৰ মামা বিপিন মামা আৰু সঁচাকৈ মোৰ মামা 7টা পৰিয়ালৰ সৈতে 8টা সেইকাৰণে মিলাই পেলাই বনাইছিলোঁ মোৰ মামা 7টা মামা মামা 8টা মামা নগেনে জীৱনে পবিনে কোচ তোমাকে নাপালে জীৱনটো ফুচ তাৰপিছত আকৌ কৈছোঁ মোৰ মামা পুতুল মামা মামা বিপিন মামা নগেনে জীৱনে পবিনে কোচ তোমাকে নাপালে জীৱনটো ফুচ এটা কথা দেই এই অনুষ্ঠানবিলাক কিন্তু এই বাহিৰত যিসকল ল'ৰা ল'ৰী বা যিসকল আমাৰ গাভৰু ছোৱালী আছে তেওঁলোকে যে যিটো চিঞৰ বাখৰ কৰে আপোনালোকৰ এই চিঞৰতহে কিন্তু বেছিকৈ অনুষ্ঠানটো জীপাল হৈ থাকে কিন্তু দেই সঁচাকৈ বাকীটো চবেই তেনেকৈ চিঞৰিব নোৱাৰে বেয়া লাগে তো আপোনালোকক কিন্তু একদম অন্তৰেৰে ধন্যবাদ জনাইছোঁ যে এই পৰিৱেশটো আৰু অনুষ্ঠান আছে এইটো ৰাখিব কিন্তু আপোনালোকে চিঞৰি দিলে অকণমান এটা আমাৰো ভাল লাগে হয়নে জাত হ'ব জিন মাধ হ'ব জিন আশা জিন ফুচুজা জিন মোহন জিন শ্যাহ জিন বেহবাই জিন আপু জিন বিষ্ট অতিডাল লাঠি হৈ প মই এতিয়া চাব দেই প্ৰমাণটো চাব মই এতিয়া ক'লোঁ শ্ৰদ্ধা দৰ্শক সকলোকে ৰঙালী বিহুৰ লগ যাইছিলোঁ কাৰো একো মাত বোল নাই এতিয়া চাব দিদি ৰঙালী বিহুৰ লগ যাইছিলোঁ মানে এনেকুৱা এটা অলগদ্ধ কেৰেক্টাৰ কৰিলোঁ মইতো কৰিলোঁ আপোনালোকে ছাপোৰ্ট কৰিলে মানে আপোনালোকে মোক ধ্বংস কৰিলে কোনো পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক এলো হোৱাটো বিচাৰে নেকি কওকচোন চবেইতো স্মাৰ্ট হোৱাটোৱে বিচাৰে অসমত চাগে এটাই মানে স্মাৰ্ট ল'ৰা আছে যাক স্মাৰ্ট হ'লে ভাল নালাগে অলগদ্ধ হ'লেহে ভাল লাগে আৰু সেইটোৱে হ'লোঁ মই কেকেচাই আগতে কৈছে মানে কোনোবা গিৰিয়েক যে আহে কেকেচাক বা মোক আহি কয় মানে মোৰ মানুহজনী ইমান বেহৰবাই চাই ভাল পায় ইমান বেহৰবাই চাই ভাল পায় একদম পাগল হৈ থাকে খালি চাবলৈ দিয়া নাই আৰু কিয় তাই মানে এতিয়া সন্তান সম্ভৱা হয় হ'ব পাৰে প্ৰেগনেণ্ট হয় কিয় চাবলৈ নিদিয়ে নহয় আপোনাৰতো ঠিকে আছে যদি মোহনৰ প্ৰভাৱ পৰি যায় আহাজনে যদি আহি পেলাই তাৰপিছত মই কি কৰিম কওকচোন কথা ক'ব নেজানিলে অনুষ্ঠানত এনেই মানুহক দেখুৱাই আহিবও নালাগে মই আহিছোঁ আপোনালোকে বিশ্বাস কৰক এগৰাকী কিবা থাকিলে কৈ ল'ব লাগে ভালে আছেনে মই আজি তললৈ চাই ক'ব লাগিব ওপৰলৈ চাব নোৱাৰিম আৰু এনেকুৱা মূৰ্খ গছত লাগে ভালে আছেনে মই আজি আপোনালোকে চাব নোৱাৰিম আৰু ক্ষমা কৰিব মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ কাৰণ মই ঘপকৈ পাহৰণিতে মই মণি চাইজত দি দিলোঁ
এইবাৰো যদি অসুবিধা পায় মাইকৰ দাদাজনকহে থিয় কৰাই দিম আৰু না মোৰ লগত এনেকৈ কাম কৰা মানুহ এটা লাগেই আজি লগত কাম কৰা মানুহ কাক আনিছে দেখিছে এই আপোনালোকে যে চিঞৰে কেনেকৈ মাইকী মানুহৰ নিচিনা ঘুগুৰি থাকে ই পিছলৈ ঘূৰি আকৌ পৰ্দাখনত মোকে চাই আছে মৰমো আছে হয়নে নহয় ই যিখিনি মৰম আছে মণি আৰু মুকুতালেই আছে আৰু আমি মানে বন্ধাকবি চেলোৱা পাতটো ভিতৰখিনি খাব বাকীখিনি পেলাই দিব ভালে আছে আপোনালোকে বিশ্বাস নকৰিব মোক ইমান ভাল পায় মোৰ ইমান ভাল লাগিছে বেহাৰবাৰী চাই দাদা আৰু বৌ আহিছে ইয়াৰে মই চিনি পোৱা নাই বাৰু তেওঁলোকে ফটো উঠিছে মোক কৈছে বৌয়ে বোলে আপোনাৰ চিৰিয়েল সদায় ৰাতি 2-2:30 টোপনি নাহে আপোনাৰ চিৰিয়েলেই চাই থাকোঁ কিমান ভাল পায় কিমান ভাল লাগে ন এই আইজে ইমান কথা কয় মই বিশ্বাস নকৰোঁ ঘৈণীয়েকে 2:30লৈকে কেকেচা টিভিত চাই গিয়েকৰ টোপনি নাহে নিজৰ ঘৈণীয়েকে 2:30 বজালৈকে লোকৰ গিয়েকৰ চাই থাকিলে কোনটো গিয়েকৰ টোপনি আহিব মৰমবিলাক হৈছে আমি এলকে ল'লোঁ আমাৰ কাৰণে হয় নহয় মোৰ চাপটো কেনেকুৱা লাগিছে বহুত কষ্টকৈ লোকৰ ডাঙৰ বাৰীৰ পৰা চুৰ কৰি আনিছে এইবিলাক চব চেপাত হৈ গ'ল আৰু গ'ল আগৰ সেই বেহাৰবাৰীও নাই আগৰ সেই কেকে মোহনো নাই আৰু চব ভাগ হৈ গ'ল এতিয়া হোটেলত যি খাইছে চব ভাগ মই যদি চিংৰাটো খাইছোঁ চব্জিখিনি মই যদি গোলাটো খাইছোঁ ৰসখিনি এতিয়া যি বস্তু কমিটিয়ে দিছে চব ভাগ কৰি পেলালেও ময়ো এটা কাম কৰিছোঁ গা ধুবলৈ বাথৰুমৰ এখন টাৱেল দিছিল মাজতে ভাগ কৰি পেলাই দুভাগ কৰি ল'লোঁ এতিয়া ইমানকণ টাৱেল আমি বাৰু সৰু ল'ৰা ছোৱালী পিন্ধি ঘূৰি ফুৰিম কেকেচাই কেনেকৈ পিন্ধিব লাষ্টটো চাওক এই যে লগত লেম্পটোহে আহিছোঁ মণিবৈহে পঠাইছে আগৰ বিহুবিলাকৰ মই কমপ্লেইন দি পঠাইছোঁ চকুলে চাব নাই জুই মাৰি আছে পোৰাটোকে কি পুৰিম আগৰে দেখোন ৰং দেখিছেনে নাই গোটেই পোৰা মোৰতে অকণমান উজ্জ্বলেই ন অকণমান তাতকৈ মোৰ ঘৰটো ভাল নেকি ন ভাল মই নহয় আপোনালোকে ক'ব নালাগে মই নিজে কৈছোঁ গ্ৰহটো ভাল খালি বয়সত চাপ পৰিছে বুলি ধৰিব পাৰি আৰু আমি হৈছে এলৌ লোৱা ন আমি হৈছে সৰু ল'ৰা ছোৱালী উঠি আহিছোঁ আমাক যেনেকৈ ভাত দিব আমি তেনেকৈ ভেজাম এতিয়া মই চাব দেই মোক যে বৰবাদ কৰি দিয়া মানুহ কোন জানে মই এটা কথা কওঁ শুনক এই অনুষ্ঠানটো আমি এইবাৰ প্ৰথম কৰিছোঁ আমি দুইটাই সঁচাকৈতো বেলেগকৈ কৰিছোঁ মই আজি আলোচনা কৰিছোঁ হেৰ কি কবি মানুহৰ আগতো কিবা এটা ক'ব লাগিব আমি মোক কৈছে আপুনি মই কি ক'ম ৰাইজে দেখোন ক'বই শলাগি গ'লেই হ'ল আৰু এইটো কিন্তু আমাৰ বৰ বেলেগ আত্মবিশ্বাস দেই এইটো আপোনালোকৰে আশীৰ্বাদ দেখিছেনে সঁচা কথা কৈছোঁ যে চৰচনি মাৰি দিছে হয়নে সঁচাকৈ বহুত ধন্যবাদ আপোনালোকৰ কাৰণে বেহাৰবাৰী চলি আছে আৰু আপোনালোকৰ কাৰণে আমি দুটা কে মোহন বহুত ধন্যবাদ সকলোকে দে মোৰটো দুৱাই অকণমান না বহাগৰ বিহু বুলি ইয়াৰ পৰাই সকলোকে সেৱা জনাইছোঁ সকলোকেতো ঘৰত মানে ওচৰত গৈ ভৰি ধৰি সেৱা কৰিব নোৱাৰোঁ চবেই জেগা পাই ভৰিখন এখন ভৰি দাঙি দিয়ক আৰু না অকল মতা মানুহে মাইকী মানুহক কোৱা নাই
একে সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে ভালে কুশলে চিৰিয়েলখন কৰি থাকিব পাৰোঁ আপোনালোকেও চাই থাকে মাজে মাজে ভুল ভ্ৰান্তি হ'লে বোলে ক্ষমা কৰিব ভালকৈ কৰিবলৈ চেষ্টা কৰিম অভিনয় জীৱনো গৈ থাকক সাংসাৰিকো হওক লাহে লাহে নহয়নে বাৰু ছোৱালী এজনীও পালে খা খবৰ দিব বিয়াখনো পাতি দিব লাগে নহয় ল'ৰাটো লাগেনে নেলাগে অঁ মই কৈ দিওঁ ইয়াৰ য'ত ঘৰ তাতে ধুনীয়াকৈ ঘৰ আদি বনাই একদম টিপ টপ এতিয়া নতুনকৈ গাড়ী লৈছে একদম ৰেডি আছে ঘৰ ধুনীয়াকৈ বনাইছে 8টামান ৰুমৰ ভিতৰতে সকলোখিনি ব্যৱস্থা আছে ছোৱালী এজনী চাব ভাল ছোৱালী এজনী বিশ্বাসী খালী লাগে ঘৰখনত ভাড়া থাকিবলৈ এজনী লাগে মানে ভাড়া মানুহ বিচাৰি আছে মোহনৰ নতুন গান এটা ওলাইছে শুনিছেনে নাই প্ৰেমলতা বুলি শুনা নাই গম পোৱা নাই ইউটিউবত মাৰিলে পাব দীপজ্যোতি কেওট অফিচিয়েল ন প্ৰেমলতা গাই দে অকণমান আকৌ মই নতুনকৈ গান এটা এইবাৰ বিহু মানে কালি ৰিলিজ দিছোঁ বিহু গীতত মই প্ৰথম কণ্ঠদান কৰিছোঁ আগতে সি ৰক্তদানহে কৰি পাইছে প্ৰথম কণ্ঠদান গান এটা গাইছোঁ আপোনালোকে শুনিব দেই প্ৰেমলতা বুলি ইউটিউবত আছে মই এফাকি গুণগুণাই দিওঁ নেকি এই সুৰত গান গালে মানুহে তোৰ গান শুনিব আৰু বিহু দবলৈ ঐ এইটো দিয়ে ঐ হাই ঐ ঐ জান ঐ এই মই ঐ মানে বিহু গোৱা নাই অ' মই বাদামৰ বেপাৰীটোক মাতিছোঁ মই কৈছোঁ ঐ চা বাদাম এপেকে লৈ আছোঁ এই কি খবৰ বা ঢেৰ দিনৰ মই দেখিছোঁ ভালনে দাড়ি কাটি মিলমিলীয়া হৈ গ'ল আপোনালোকে চিনি নাপাব পিছলৈ ঘূৰিব নালাগে এই আগতে ইয়াতে চেইনটা আনিছিল আমাৰ থানাতে কেছত গৈছিল চিনি পাইছিল এতিয়া এইবিলাক বাদ দি দিলে ভালতো বঢ়িয়া বিহু ওলগ জনালোঁ দেই সদায় ভালে থাকিলে হ'ল অপৰাধৰ পৰা সদায় আঁতৰি থাকিব লাগে মানুহ ফূৰ্তিকৈ থাকিব লাগে পিছৰখিনি গা মই এবাৰ গাই দিওঁ হা অ' নবৌ আজলি সহযোগ কৰিলে ভাল লাগিব অ' নবৌ আজলি চোতালাৰু গোহালি দাদা আহে আবেলি আনেনো কানে ফুলি অ' নবৌ আজলি মৰণো হৈ বুটলি তিনিটা হৈ আহিলে নকৰি বাধে মালি এই খামোচ মাৰি ধৰিমে অ' তোমাৰ লাহি ককা লত ঐ তোমাৰে পদূলি মূৰ অ' সমাজে দেখিলেহে ঐ কেৰে মই নকৰো ঐ আছো যে যৌৱনৰ ভোক কেনেকুৱা হৈছে ভাল লাগিছে গতিকে প্ৰেমলতা বুলি আপোনালোকে শুনিব শুনি পেলাই কেনেকুৱা পায় মোক জনাব দিয়ক মই এটা কথাই ভাল লাগিছে সোমাই অহা পৰা কেকেচাও উঠি আহিলে ময়ো উঠি আহিলোঁ চবেইতো ছাপোৰ্ট কৰিছে হাত তালি মাৰিছে আচলতে ৰাইজৰ হাত তালি আমাৰ কাৰণে সাহস ৰাইজৰ হাত তালি আমাৰ কাৰণে মাৰক ৰাইজৰ হাত তালি আমাৰ কাৰণে দিয়ক মাৰক এই নহয় দিয়ক মাৰক এই হাততালি ফটোৱে কপি মাৰক হ'ল ফটো যে আমাৰ লগত যে মানুহখিনিয়ে ফটো উঠে আমাৰোতো ভাল লাগে ইমান ধুনীয়াকৈ আহে মৰমতে আহি ফটো একপি উঠি আহি সঁচাকৈ ভাল লাগে কিন্তু পিছত কিছুমান মানুহে ইনষ্টাগ্ৰামত টেগ কৰে আমালৈ বা ফেচবুকত আমি দেখোঁ ফটোবিলাকত কি হয় দেখোঁ যিসকল দৰ্শক বুলিয়ে কৈছোঁ তেওঁলোকৰ ফটোখন ধুনীয়া ৰাখে আমাৰ হয় এনেকুৱা চকু এনেকুৱা এইবিলাক কিবা এনেকুৱা ফটো দি দিয়ে আকৌ এইফালে যদি কোনোবা এগৰাকীয়ে মাত দিয়ে কেকেটা ফটো এখন উঠোঁ এইফালেতো ভদ্ৰতা খাতিৰত চাওঁৱেই সিগৰাকীয়ে দুবাৰ বা সিজনে দুবাৰ ক'ব কেকেটা এইফালেও ঘূৰক নুঘূৰিলে
এইবিলাক বিষাই যায়গৈ পিছত মৰমৰ চুমাই নাকতি উফাই বুলি কয় যে তথাপিও আপোনালোকৰ এইটো মৰম চেনেহ সদায় থাকক আমিওতো চেষ্টা কৰোঁ যে আপোনালোকক সঁচাকৈ আমি যাতে মনোৰঞ্জন দিব পাৰোঁ এই মৰমটো সদায় থাকক আমিও তাকেই কামনা কৰিলোঁ এতিয়া আমি চবেই একেলগে এবাৰ চাপৰি নবজাওঁ এবাৰ চবেই একেলগে ক'ম বোলে আও হৰি অনুষ্ঠান শেষ আৰু হৈ গ'ল ইয়াতে বিহু ৱৰ্ল্ড ৰেকৰ্ড কৰা কোনোবা নাচনী ঢুলীয়া আছেনে বাৰু হা হাতকেইখন দাঙি দিব পৰা যাবনে হা অঁ থেংক ইউ দেই আমি অভিনন্দন জনাইছোঁ সকলোকে আৰু এই কথাবিলাক এতিয়া অনেক ধৰণৰ বুবু বাবা কিবা কিবি ওলাব কিন্তু ৱৰ্ল্ড ৰেকৰ্ডটো আমি আগতে বেলেগে কৰা দেখিছিলোঁ আৰু চবতকৈ ডাঙৰ কথা গছৰ তলৰ বিহুৱে আজি ৱৰ্ল্ড ৰেকৰ্ড কৰিলে এইটো একে মামুলি কথা নহয় যেনেকৈ আমি এতিয়া জীয়াই থাকোঁতে মানুহবিলাকে বেছি আদৰ নিদিয়ে এই পৃথিৱী এৰি যোৱা বহুত বছৰ পাছত কোনোবা নাতিয়ে ক'ব আমাৰ আইতা আমাৰ ককাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল কিমান ভাল লাগিব ঘৰখনৰ বা চুবুৰীটোৰ সি এটা পৰিচয় হ'ব ন